ভাইটি ভণ্টিসকল, আজি আমি নৱম শ্ৰেণীৰ প্ৰথম অধ্যায় সংখ্যা প্ৰণালীৰ বিষয়ে আলোচনা কৰিম, নাম্বাৰ ছিষ্টেম। সংখ্যা ৰেখাৰ বিষয়ে তোমালোকে আগতে পাই আহিছা যদি ইয়াত আমি কেইটামান বিন্দু উপস্থাপন কৰি দেখাই দিছোঁ। -3, 2 আৰু 6 এই বিন্দুকেইটা উপস্থাপন কৰি দেখাই দিছোঁ, এইটো তোমালোকে চাই ল'বা। অধ্যায়টো আৰম্ভ কৰাৰ আগতে আমি সংখ্যাৰ ধাৰণাৰ বিষয়ে অলপ আলোচনা কৰি লওঁ। এতিয়া স্বাভাৱিক সংখ্যা কাক বোলে? 1ৰ পৰা আৰম্ভ কৰি ধনাত্মক দিশত অসীমলৈ যিবিলাক সংখ্যা পোৱা যায় সেইবিলাককে স্বাভাৱিক সংখ্যা বুলি কোৱা হয়। মানে 1ৰ পৰা আৰম্ভ কৰি 1, 2, 3, 4 এনেকৈ অসীমলৈকে যিবিলাক সংখ্যা পোৱা যায় আমি সেইবিলাককে স্বাভাৱিক সংখ্যা বুলি কোৱা হয়। আৰু এতিয়া পূৰ্ণ সংখ্যা 0ৰ পৰা আৰম্ভ কৰি ধনাত্মক দিশত অসীমলৈ যিবোৰ সংখ্যা পাওঁ সেইবিলাককে পূৰ্ণ সংখ্যা বুলি কোৱা হয়। এতিয়া পূৰ্ণ সংখ্যা বুলি ক'বলৈ হ'লে কিহৰ পৰা আৰম্ভ কৰিব লাগিব? 0, 1, 2, 3, 4 এনেকৈ অসীমলৈ যিবিলাক সংখ্যা পোৱা যায় সেইবিলাককে আমি পূৰ্ণ সংখ্যা বুলি কওঁ। এতিয়া এটা কথা মনত ৰাখা, এই সকলোবিলাক স্বাভাৱিক সংখ্যাই পূৰ্ণ সংখ্যাৰ ভিতৰত পৰে, কিন্তু সকলোবিলাক পূৰ্ণ সংখ্যাই স্বাভাৱিক সংখ্যাৰ ভিতৰত নপৰে। এতিয়া যে ধৰা হ'ল শূন্যটো স্বাভাৱিক সংখ্যা নহয়, কিন্তু 1, 2, 3, 4 অসীমলৈকে যিবিলাক সংখ্যা আছে সেইবিলাক পূৰ্ণ সংখ্যাৰ ভিতৰতো পৰে। এতিয়া আমি আহোঁ অখণ্ড সংখ্যালৈ। অখণ্ড সংখ্যা ভগ্নাংশক বাদ দি 0, ধনাত্মক আৰু ঋণাত্মক এই সকলোবিলাক সংখ্যা হৈছে অখণ্ড সংখ্যা। ভগ্নাংশক বাদ দি, ভগ্নাংশ কোনবিলাক? যেনিবা 11/7 এইবিলাক ভগ্নাংশ। এই ভগ্নাংশবিলাকক বাদ দি ধনাত্মক আৰু ঋণাত্মক 0 এই সকলোবিলাক সংখ্যা হৈছে অখণ্ড সংখ্যা। ধনাত্মক সংখ্যা কোনবিলাক? 1, 2, 3 তেনেকৈ। আৰু ঋণাত্মক সংখ্যা কেইটা? -3, -2 এইবিলাক ঋণাত্মক সংখ্যা। -2, -3 এইবিলাক ঋণাত্মক সংখ্যা। 0 এই সকলোবিলাকে হৈছে অখণ্ড সংখ্যা। মানে -3, -2, -1, 0, 1, 2, 3 এনেকৈ তত এইফালে অসীমলৈকে, ঋণাত্মক ফালে অসীমলৈকে আৰু ধনাত্মক দিশতো অসীমলৈকে এইবিলাক সংখ্যা হৈছে অখণ্ড সংখ্যা। এতিয়া আমি আহিছোঁ পৰিমেয় সংখ্যালৈ। যিবিলাক সংখ্যাক p/q আৰ্হিত প্ৰকাশ কৰিব পাৰি সেইবিলাকক পৰিমেয় সংখ্যা বুলি কোৱা হয়। আৰু p/qটো অখণ্ড সংখ্যা হ'ব লাগিব আৰু q ≠ 0 হ'ব লাগিব। p/q আৰ্হিত মানে p/q আৰ্হিত আৰু q ≠ 0 হ'ব লাগিব। এইটো আৰ্হিত প্ৰকাশ কৰিব লাগিব আৰু q ≠ 0 হ'ব লাগিব। q 0 হ'ব নোৱাৰিব। মানে এক্সাম্পল 7/12 এনেকুৱা হ'ব লাগিব। আৰু এইটো এটা পৰিমেয় সংখ্যা, কাৰণ ইয়াৰ তলত একো দিয়া নাথাকিলেও ইয়াৰ তলততো একেটা থাকিব, সেইকাৰণে এইবিলাক সংখ্যা ধনাত্মক বা ঋণাত্মক হওক সকলোবিলাক অখণ্ড সংখ্যাই। আৰু ভগ্নাংশবিলাক এইবিলাক হৈছে পৰিমেয় সংখ্যা। এতিয়া আমি আহিছোঁ অপৰিমেয় সংখ্যালৈ। অপৰিমেয় সংখ্যা তাৰ বিপৰীতটো আৰু যিবিলাক সংখ্যা p/q আৰ্হিত প্ৰকাশ কৰিব নোৱাৰি সেইবোৰ সংখ্যাক অপৰিমেয় সংখ্যা বুলি কোৱা হয়, যেনে √2, √3 এইবিলাক। আৰু এতিয়া আহিছোঁ আমি বাস্তৱ সংখ্যালৈ। পৰিমেয় আৰু অপৰিমেয় এই সকলোবোৰ সংখ্যাই হৈছে বাস্তৱ সংখ্যা। মানে এতিয়ালৈকে আমি যিবিলাক আলোচনা কৰিলোঁ সকলোবিলাক সংখ্যাই হৈছে বাস্তৱ সংখ্যা। পৰিমেয় আৰু অপৰিমেয় সংখ্যা সকলোবিলাকেই। আমাৰ পৰিমেয় সংখ্যা বুলি কওঁতে পৰিমেয় সংখ্যা কি সোমাই আছিলে? পৰিমেয় সংখ্যাত আমাৰ অখণ্ড সংখ্যা, পূৰ্ণ সংখ্যা, স্বাভাৱিক সংখ্যা সকলোবিলাক সোমাই আছে। ভগ্নাংশ আৰু অখণ্ড সংখ্যা এই সকলোবিলাক পৰিমেয় সংখ্যাত সোমাই আছে। আৰু অখণ্ড সংখ্যাত পূৰ্ণ সংখ্যা আৰু স্বাভাৱিক সংখ্যাবিলাক সোমাই আছে, আৰু পূৰ্ণ সংখ্যাত স্বাভাৱিক সংখ্যাবিলাক সোমাই আছে। গতিকে সকলো স্বাভাৱিক সংখ্যা, পূৰ্ণ সংখ্যা আৰু অখণ্ড সংখ্যা আৰু ভগ্নাংশ মিলি পৰিমেয় সংখ্যা হৈছে। আৰু সকলো পৰিমেয় আৰু অপৰিমেয় সংখ্যাই হৈছে বাস্তৱ সংখ্যা। মানে এতিয়ালৈকে আমি যিবিলাক সংখ্যাৰ বিষয়ে আলোচনা কৰিলোঁ সকলোবিলাক সংখ্যা হৈছে বাস্তৱ সংখ্যা।